শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিতো আৰু বৰষুণেৰে বতৰ, দেৱালী মানে আজি এইবাৰ চাকি বন্তি একো জ্বলাব পৰাই নাই। কলপুলিকেইটা পুতিহে থলোঁ, কিন্তু কলপুলিত চাকি দিবলৈ গ'লে মানে বৰষুণৰ কাৰণে চাকিটো নুমাই যায়। গতিকে আজি আৰু ভাবিছিলোঁ এবাৰ ফুৰিব যাম ঠাইত, কিন্তু কি কৰিব আৰু বৰষুণৰ কাৰণে ক'তো ফুৰিব যোৱা নহ'ল। আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কালি পূজা, কি কৰিব আৰু দেখুৱাবও নোৱাৰিলোঁ। আমাৰ ঘৰতে কিছু দেৱালীৰ আয়োজন কৰিছোঁ আৰু এনে লাইট চাইট জ্বলাই দিলোঁ। সেইটোকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু চাওকচোন আপোনালোকে কেনেকুৱা হৈছে বাৰু জনাব কমেণ্টত। আহক আমি একেলগে সেইখিনি চাওঁ। আহক এতিয়া আমি একেলগে দেখুৱাওঁ আৰু আপোনালোকক ভালদৰে ভিডিঅ'টো। এয়া মই কলপুলি দুটা পুতিলোঁ, কিন্তু বৰষুণৰ কাৰণে মানে চাকি দিয়াত অলপ প্ৰব্লেম হ'ল। গতিকে মানে কি বুলি কয়, এতিয়া চাকিবিলাক লগাও নুমাই যায় ইয়াতে আৰু ছাতি কেইটামান লগাই দিলোঁ আৰু দেউতা বুলিতে দুটা চাকি লগাই দিলোঁ। লগাই দি এতিয়া আপোনালোকক অলপ ভিতৰৰখিনি দেখুৱাওঁ। কি কৰিম আৰু ভাবিছিলোঁ ক'ৰবাত অলপ ফুৰিব যাম, আপোনালোকক পূজাখন দেখুৱাম কালী পূজা। কিন্তু বৰষুণৰ কাৰণেতো ঘৰৰ পৰা কি বুলি কয় এতিয়া ওলাব নোৱাৰা বুলি ক'ব পাৰি অৱস্থা। কেৱল বৰষুণৰ কাৰণে চব ৰাস্তা ঘাট চব পিছল হৈ গ'ল। এতিয়া মোৰ ঘৰৰে অলপ লাইটৰ মানে ডেক'ৰেশ্যন কৰিছিলোঁ, তেনেকুৱাকৈ আপোনালোকক দেখুৱাম আৰু যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ হয় তেনেহ'লেও কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মোৰ ডেক'ৰেশ্যনখিনি কৰা। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ, আপোনালোকে চাই থাকক ভালদৰে। আৰু এইখনেই মোৰ সৰু ঘৰখন। ঘৰৰ মানে বাৰাণ্ডাত অলপ সৰু ছাতি দিলোঁ। এইটো চাওকচোন, ঘৰৰ বাৰাণ্ডাত এনেকুৱাকৈ ছাতি কেইটামান দিলোঁ, কাৰণ বৰষুণৰ কাৰণে বাহিৰতো দিবই নোৱাৰি আৰু গতিকে বাৰাণ্ডাতে দি দিলোঁ আৰু এনেকুৱাকৈ। চব পিছল চোতাল ঘৰ চব পিছল হৈ গৈছে। এয়া লাইটটো এটা আনিলোঁ এইবাৰ কিনি, এইটোও লগাই দিলোঁ তাত। এইবিলাক চাকিবিলাক ইয়াতেই দি দিলোঁ আৰু উপায় নাই, কি কৰিব আৰু। আৰু এবাৰ আপোনালোকক মোৰ ঘৰৰ পৰা মোৰ ৰাস্তাটো কেনেকুৱা হৈছে দেখুৱাই দিম। আৰু ইমানতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আকৌ এবাৰ সকলো অসমবাসীলৈ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভালদৰে থাকক সকলোৰে মনৰ পৰা অমংগলবোৰ দূৰ হওক। দেৱালীৰ পোহৰে সকলোকে পোহৰাই তোলক, তাকে বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।